নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল Axomiya-লৈ আজিৰ দিনত ইনষ্টাগ্ৰাম ব্যৱহাৰ নকৰাকৈ আমি বেছিভাগে থাকিব নোৱাৰো ইনষ্টাগ্ৰাম নামটো শুনিলেই ষ্টৰী ৰিলছ ভিডিঅ' ফটো ইত্যাদি কথা মনত পৰে কিন্তু আপুনি জানেনে ইনষ্টাগ্ৰাম কেনেকৈ উৎপত্তি হৈছিল ইনষ্টাগ্ৰামৰ জন্ম কিমান চনত হৈছিল আহক জানো এই ভিডিঅ'টোৰ জৰিয়তে ঘটনাটো আৰম্ভ হয় 2010 চনত আমেৰিকাৰ এজন যুৱক কেভিন চেষ্ট্ৰমে এটা এপ বনায় আৰু এই এপটোৰ নাম ৰাখে বাৰ্বন এই বাৰ্বনৰ উদ্দেশ্য আছিল মানুহে চেকিং আপ কৰিব পাৰিব প্লেন শ্বেয়াৰ কৰিব পাৰিব আৰু ফটো আপলোড কৰিব পাৰিব গোটেইকেইটা ফিচাৰৰ ভিতৰত তেখেতৰ প্লেন শ্বেয়াৰ কৰাৰ ফিচাৰটোৱে অধিক জনপ্ৰিয়তা লাভ কৰিলে আৰু তেখেতে ভাবিলে যদি মানুহৰ সুবিধাৰ্থে এটা এপ বনোৱা যায় তেনেহ'লে অধিক আকৰ্ষণীয় দেখাব এহে তেখেতে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ মাইক টেগাৰৰ সৈতে হাত মিলালে আৰু দুইজনে মিলি এটা এপ বনালে আৰু এপটোৰ নাম ৰাখিলে ইনষ্টাগ্ৰামৰ অৰ্থ হৈছে ইনষ্টেণ্ট আৰু টেলিগ্ৰাম যাক আমি অসমীয়াত তৎক্ষণাত আৰু বাৰ্তা বুলি ক'ব পাৰোঁ 2010 চনৰ 6 অক্টোবৰ তাৰিখে অফিচিয়েলি ইনষ্টাগ্ৰামটো লঞ্চ কৰিলে আৰু এই লঞ্চ হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে 25,000 লোকে এই ইনষ্টাগ্ৰাম এপটো ডাউনলোড কৰিলে আৰু কেৱল 2 মাহৰ ভিতৰতে 10 মিলিয়ন ইউজাৰে এই এপটো ডাউনলোড কৰিলে ইমান তীব্ৰগতিত ইনষ্টাগ্ৰাম আগবাঢ়ি গৈছিল যে 2012 চনত ফেচবুকৰ ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গে ইনষ্টাগ্ৰামৰ ফাউণ্ডাৰৰ সৈতে কথা পাতি ইনষ্টাগ্ৰামটো $1 বিলিয়ন বিনিময়ত অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত 83,000 কোটি টকাত ইনষ্টাগ্ৰামটো কিনি লয় আৰু এইটোৱে আছিল সেই সময়ৰ আটাইতকৈ সামাজিক মাধ্যমৰ বৃহৎ ডিল মাৰ্ক জুকাৰবাৰ্গে ইনষ্টাগ্ৰামটো কিনি ইনষ্টাগ্ৰামত ভিডিঅ' আপলোড ফটো আপলোড ষ্টৰী লাইভ ভিডিঅ' ইত্যাদি ভিন্ন ফিচাৰ যোগ দিয়ে আৰু আজি কেৱল ই ফটো শ্বেয়াৰিং এপেই নহয় ই বিশ্বজুৰি প্ৰচলিত বন্ধুসকল আজিৰ দিনত ইনষ্টাগ্ৰাম বহুতৰে বাবে এটা লাইফষ্টাইল বহুতৰে বাবে বিজনেছ প্লেটফৰ্ম আৰু কণ্টেণ্ট ক্ৰিয়েটাৰৰ বাবে কেৰিয়াৰৰ মূল মাধ্যম কেভিন চেষ্ট্ৰম আৰু মাইক টেগাৰৰ এটা সৰু ধাৰণাই আজিৰ দিনত গ্ল'বেলি সকলোকে কানেক্ট কৰি তুলিছে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে সকলোৱে লাইক ছাবস্ক্ৰাইব কৰি মোক উৎসাহ জনাবলৈ অনুৰোধ জনালে সকলোৰে সহযোগিতা কামনা ধন্যবাদ